অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত 2016ৰ পৰা এই চৰকাৰৰ অগপ অংশীদাৰ হৈ আছে, আমি অংশীদাৰ হৈ আছো। যোৱাবাৰ আমাৰ আসনৰ সংখ্যা আছিল 9খন, এইবাৰ 10খন হ'ল, এখন বৃদ্ধি পালে। আৰু মই এই কথা ক'বই লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2016 চনৰ পৰা 2016-2021 নিৰ্বাচনত আৰু হৈ যোৱা এই 26ৰ নিৰ্বাচনত মিত্ৰতাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা, গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মই সুখী হৈছোঁ কেশৱ মহন্ত ডাঙৰীয়াক মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অমিত শ্বাহ ডাঙৰীয়াক, কাৰণ অমিত শ্বাহ ডাঙৰীয়াই প্ৰত্যেকবাৰে এলায়েন্সত অংশ লয়, তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক আৰু কেন্দ্ৰীয় নেতৃত্বক, ৰাজ্যিক নেতৃত্বক। মোৰ দৃঢ় বিশ্বাস যে এইবাৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ ইয়াতে NDAৰ হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে। তেওঁ দূৰদৰ্শী নেতৃত্বৰ বাবে, সবল নেতৃত্বৰ বাবে যোৱা সময়ছোৱাত আমাৰ ৰাজ্যখন বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গ'ল আৰু যিবিলাক আধৰুৱা কাম আছে আৰু যিবিলাক স্বপ্ন আছে মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নিৰ্বাচনৰ যিবিলাক প্ৰতিশ্ৰুতি আছে ভাৰতীয় জনতা পাৰ্টীৰ, আমাৰ মিত্ৰ দলৰ, সেইখিনি পূৰণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত আমি সকলোৱে কাম কৰিব লাগিব। আৰু মই কেশৱ মহন্ত ডাঙৰীয়াক লগ পালোঁ, শুভেচ্ছা জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে লগ পাম, তেখেতক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। বিজেপিয়ে বিলাসীখন আসন পোৱাৰ পাছতো পুনৰবাৰ অসম গণ পৰিষদে দুজন মন্ত্ৰী দিলে, এই বিষয়টো কেনেকৈ মিত্ৰতাৰ ধৰ্ম পালন কৰা? সেইটো মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়ে খুব সুন্দৰভাৱে পালন কৰিছে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব সুন্দৰভাৱে পালন কৰিছে। কাৰণ যোৱা সময়ছোৱাত 5 বছৰীয়া কাৰ্যকালত চৰকাৰত থাকোঁতেও বিধায়কসকলক তেখেতে দিয়া নিৰ্দেশ আমাৰ সন্মুখতে আৰু বিভিন্ন কাম কাজত মিত্ৰতাৰ ধৰ্মৰ ক্ষেত্ৰত মই দেখিছোঁ অকণো কৃপনাই কৰা নাই। সেইটোৱে আমাৰ দলৰ কৰ্মকৰ্তাসকলে বিচাৰে। আজি মই আনন্দিত হোৱাটো কথা নহয়, আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাই এতিয়ালৈকে যিমানবোৰ খবৰ পাইছোঁ মোক মেছেজ দিছে, মোৰ লগত থকা মানুহক মেছেজ দিছে। এইটো এটা ডাঙৰ কথা, এই যে ছেটিছফেকশ্যনটো, এইটো এটা ডাঙৰ কথা। কাইলৈ এতিয়া শপত গ্ৰহণ আছে, কাইলৈ আমি সকলো থাকিম আৰু আমি যেতিয়া শপত লৈছিলোঁ প্ৰথম দিনা মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে, তেতিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰীও উপস্থিত আছিল। তেখেতকো বহুত বহুত ধন্যবাদ জনাইছিল। অসমৰ প্ৰতি তেখেতৰ দৃষ্টিভংগীৰ বাবে আমাৰ ৰাজ্যখন যথেষ্টখিনি আগবাঢ়ি গৈছে। তেখেতৰ মাৰ্গদৰ্শনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰো তেখেতৰ বহুত যিহেতু পৰিকল্পনা আছে, সেই পৰিকল্পনাবিলাকক সাকাৰ ৰূপ দিবলৈ সক্ষম হ'ব। এইবাৰ ৰাজধানী গৈছিল অতুল বৰা আৰু কেশৱ মহন্ত, দুজন অতি ভাল বন্ধু বা সতীৰ্থ, প্ৰথমে মন্ত্ৰী আপুনি পালে, এনেকুৱা এটা সম্ভাৱনা আহিছিল যে হয়তো কেশৱ মহন্ত ডাঙৰীয়াই নাপাব। এই বিষয়ত নহয়, মই নিশ্চিত আছিলোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে যি কথা দিয়ে সেই কথামতে কাম কৰে। কাৰণ 2016 আৰু 2021, কিন্তু আপোনালোকে সুধি থাকিলেও মুখখন খোলা নাই, এনেও মোৰ লিপছটো অলপ টাইট। কিন্তু তেওঁৰ ওপৰত থকা বিশ্বাস আৰু বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াৰ সৈতেও কথা বতৰাবিলাক যিহেতু হৈছিল, তেখেতে এইখিনি নিশ্চিত বুলি কৈ আছিল। গতিকে যোৱা সময়ছোৱাৰ আমাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আমি আশা কৰিছোঁ। কিন্তু এইবাৰ ৰাইজৰ যিটো মৰম দেখুৱালে, সেই মৰম চাই আপোনালোকে একদম ডাবুল নহয়, তাতোতকৈ বেছি আমি কাম কৰিব লাগিব, হিয়াউজাৰি কাম কৰিব লাগিব, প্ৰত্যেকে কাম কৰিব লাগিব। কাৰণ আমি দল কৰিছোঁ বা এতিয়া চৰকাৰত মন্ত্ৰী হৈছোঁ, মই ৰাইজৰ এজন সেৱক আৰু দল যে কৰিছোঁ, মূল কথা হ'ল যে সেৱা কৰাৰ এক মাধ্যম হিচাপে লৈছোঁ। অগপৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এবাৰ কেনেকুৱা ধৰণৰ প্লেনিং? নাই, চাওক, মইতো যোৱা বছৰ কৈছিলোঁ বৰ্ষৰ আৰম্ভণিতে যে এই বৰ্ষটো হ'ব অসম গণ পৰিষদ দলৰ শক্তি বৃদ্ধিৰ বছৰ। তো সেইটো আপোনালোকে নিজেও এনালাইচিছ কৰিলে দেখিব। হয়, আমি আসন বহুত জিকিব পৰা নাই, কিন্তু আসনবিলাকৰ যিটো জনগাঁথনি,
যিবোৰ চিটত উঠিছোঁ গতিকে সেই হিচাপেতো মই ভাবোঁ যে ঠিকে আছে বাকী ঠিকে আছে এতিয়া কাম কৰিব লাগে সেইটোৱে মোৰ কথা আৰু এটা কথা মই লগতে আজি নৱনিৰ্বাচিত যিসকল মানে মন্ত্ৰী সেই আটাইকে মই আন্তৰিক অভিনন্দন জনাইছোঁ